নমস্কাৰ বন্ধুসকল, আজি লাউড অসম চেনেললৈ আমি এজন উদীয়মান যুৱক লৈ আহিছো। বৰ ধুনীয়া কথা কয়। আশা কৰো আপোনালোকে তাৰ কথা শুনি ভাল পাব। তেতিয়াহ'লে আজি কথা পাতিম, জাষ্ট কথা পাতিম। আমি কেপি শিখৰৰ কথাও পাতিম। গতিকে আহকচোন তাৰ লগত কথা পাতো। দে তোৰ নামটো ক। নামটো পাহৰিলি? মোৰ নামটো টিকেন। অলপ টানকে ক, তেতিয়াহে ৰাইজে শুনিব। মোৰ নামটো টিকেন। দেউতাৰ নামটো? নিগেন। মাৰ নামটো? বসন্তী। বা বৰ ধুনীয়া নাম দেই। দে এতিয়া ঠিকে আছে। মোৰ নামটো কৈ দিওঁ। নমস্কাৰ, মই তুলমণি নাথ। তেতিয়াহ'লে আমি এটা খেল খেলো, হে ৰাইজে ভাল পাব। আৰু সিটো বৰ ধুনীয়া কথা কয়। আহক সি কিমান ধুনীয়া কথা কয় আমি শুনি চাওঁ তাৰ মুখেৰে। আমি এটা খেল খেলো। খেলিবি? ভালকে ক। খেলিম। মই এটা বাক্য কম। মই বাক্যটো কোৱাৰ পিছতে তই বাক্যটো হুবহু কবি, মই যেনেকে কওঁ। হ'ব? ঠিক আছে। তই ক যে লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা। লাই পুলি ললাই লুলু, লুলু লৰাই লফা। ধুনীয়া হৈছে, ধুনীয়া। অকমান টানকে কবি, মই আকৌ কওঁ, কৈ দিওঁ। অলপ টানকে কবি হে, তেতিয়াহে ৰাইজে শুনিব। লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা। লাই পুলি ললাই লুলু, লুলু লৰাই লফা। কৰবা লাই পুলি ললাই লুলু, লুলু লৰাই লফা। তই সৰুহে আছ চাগে, বয়সটো বেছি হোৱা নাই তোৰ? নাই, বেছি হৈছে নেকি? সৰু হৈ আছ? আচ্ছা ঠিক আছে। এতিয়া আৰু এটা কথা কবি, আৰু এটা ডাইলগ দিওঁ, হে ধুনীয়াকে কবি হে। বিহাৰৰ বিহাৰী এহালি বিলাহী। বিহাৰৰ বিলাহী এহালি বিলাহী। বিহাৰৰ বিহাৰী বিহাৰৰ বিলাহী বিহাৰী বিহাৰী এহালি বিলাহী। এহালি বিলাহী। আকৌ প্ৰথম পৰা ক। বিহাৰৰ বিলাহী এহালি বিলাহী। বিহাৰৰ বিহাৰী বিহাৰৰ বিহাৰী এহালি বিলাহী। এহালি বিলাহী। আকৌ ক। বিহাৰৰ বিলাহী এহালি বিলাহী। ঠিকে আছে, ঠিক আছে। পাইছেনে বাৰু ৰাইজসকল? পাৰিব বাৰু। এতিয়া হেৰি নহয়, তই এনেই ডাঙৰ হলে কি হবি? কিবা চাকৰি তাকৰি কৰিবি নেকি? কি চাকৰি কৰিবি? এনে মানে কম্পিউটাৰ চাকৰি শিকিম। আৰু আৰু অলপ টানকে কৰ, ৰাইজে শুনিব তেতিয়াহে। এনে চাকৰি কৰিম। কি চাকৰি কৰিবি? কোৱা কৰ ৰাইজক। কম্পিউটাৰ চাকৰি কৰিম। কম্পিউটাৰ চাকৰি। আৰু তোমাৰ ডক্টৰ চাকৰি কৰিম। ডক্টৰ চাকৰি। ডাঙৰ হলে ডক্টৰ। বেজি দিব পাৰিবি? পাৰিম। হে ভয় নাখাবি? ভয় নাখাওঁ। আৰু কি হবি ডাঙৰ হলে? আৰু ডাঙৰ হলে পুলিচ হ'ম। পুলিচ হবি? আৰু কিবা হোৱা মন আছে নেকি? আৰু হোৱা মন আছে। আৰ্মি হোৱা মন আছে। আৰ্মি হোৱা মন আছে ন? এনে আৰু কি মন আছে তোৰ বাৰু? আৰু তোমাৰ আৰু হ'ল আৰু মাষ্টৰ হোৱা মন আছে ন? হোৱা মন আছে। মাষ্টৰ নে প্ৰফেচৰ হোৱা মন আছে? প্ৰফেচৰ হোৱা মন আছে। কলেজত পঢ়াব মন আছে? হে কলেজত পঢ়ালে বৰ ধুনীয়া ধুনীয়া ছোৱালী চাব পাৰিবি। হা এনে হেৰি কেপি বিমল শিখৰ এইবিলাক খাও নেকি তই? নেখাও ন? এইবিলাক কিয় নাখাও তই? আজিকালি চবেই খাই, সৰুৰ পৰা ডাঙৰলে খাই, ছোৱালী মানুহ খাই, তই নাখাও? নাখাও। এইবিলাক বেয়া নেকি? এইবিলাক খালে এইবিলাক খালে বেয়া হয়। কি বেয়া হয়? এইবিলাক খালে তোমাৰ ল'ৰা ছোৱালী নহয়। হে আকৌ কচোন, টানকে কচোন ৰাইজক, কি হয়? ল'ৰা ছোৱালী নহয়। শিখৰ কেপি খালে ল'ৰা ছোৱালী নহয়? শিখৰ কেপি খালে ল'ৰা ছোৱালী নহয়। কেনেকে গম পালি? মই নেটত পাইছো। নেটত পাইছো। সাৱধান, আপোনালোকেও শিখৰ কেপি খাই নেকি? এই নেটত পাইছে, সাৱধান। গতিকে যদি খাই শিখৰ কেপি আৰু কি আছিল বিমল আৰু ৰজনীগন্ধা একদম নাখাব। বিৰাট মাৰাত্মক বস্তু ন? ল'ৰা ছোৱালী নহয় বোলে। ঠিক আছে, এতিয়া আমি আজি কথা পাতিলো। আজি কথা ইমানতে খামো নেকি? ৰাইজক কোৱা আকৌ, ভাল পালে কি কৰিব লাগিব? ঘণ্টাটো টিপি দিব। আৰু শ্বেয়াৰ কৰিব। আৰু হেৰি কৰিব নালাগে, চেনেলটো লাইক কৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কি কৰিব? ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ৰাইজসকল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লাইক কৰিব ন? লাইক কৰিব। তাৰপিছত আৰু কমেণ্ট কৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে কি কৰিব? ভাল কৰিলে শ্বেয়াৰ কমেণ্ট আৰু ঘণ্টাটো টিপি দিব। মানে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো ভাল পায়। আৰু এনেকুৱা ধৰণৰ আমি কথা পাতি থাকিম। আমি আপোনালোকক হাঁহি দিবলৈ আমি চেষ্টা কৰি থাকিম। গতিকে আপোনালোকে
ছাবস্ক্ৰাইব কৰি থব আমাৰ চেনেলটো নেকি দিদি হে আজিলৈ তেতিয়াহ'লে আমি বাদ দিওঁ আজি বাদ দিবা কাইলৈ আকৌ আহিম আকৌ আহিম ঠিক আছে আমি আজিলৈ এৰিলো আৰু ধন্যবাদ ধন্যবাদ